কবিতার শিরোনাম হো বন্ধু। ও বন্ধু, মনত পড়ছে আজি আমার দিনৰ কথা। ও ভাতবেলা হলি যে গেছলো চাইকেল খান লৈ ওলে, কিমান যে দূৰক লেগে গেছলো তাৰ নাছিল আকা হিচাপ। ঐ তোৰ পড়ছি না মনত আমৰ দিনত ভোলা হাতৰ আমডাল পাচ্ছিলো যে ফোর পেতে তাকো আকৌ ধৰাত নপৰাকে। ও পাপুই কেঁচা আম খাবাক লেগে আনা সাৰৰ বটালটো আজিও পৰে আকাই মনত। দীঘল বটালটোৰ মুখত যে আছিল পতাৰ ৰছী দি গাঁঠি দিয়া, সেই আমৰ জুতি আজিও লাগি আছে জিভাৰ আগত। আমিও কম নাছিলো দেই, ইংৰাজী টিউচনত অহা আপিকেইটাৰ পিছত কম মাৰিছিলো নে পেডেল। সেহাতো কম নাছিল। চাও নাচাওকে আমাৰ দিগি চাই তোৰে মোৰে কলজে কঁপি যায়। বৰ ভাল দিন আছিলে সেইগিলাক, বৰ ভাল দিন আছিল। ইতেনৰ নিচিনা হোৱাটছআপ ফেচবুক এগিলাখানতো নাছিল। মোৰ পিয়ন তই আছিলি, তোৰ পিয়ন মই আছিলো। নতুন বছৰত কিবা দিবাক লাগি আটাৰ পৰা পইচা চোৰ কৰিছিলো। দিপৰা ভাতকেইটা খাই যে এক মিনিটো নৰখো, ৰবাৰ টেঙাৰ ফুটবল খেলে কিমান যে আটা পাৰো। ক্ৰিকেট খেলবা যায় হাতত মচৰা খাম, ক্ৰিকেট দিনে খেলবা নেদবো বুলি ঘৰত জানবাই নেদাও। কি দিন আছিলে ভাই সেইগিলাক, কি দিন আছিল। ইথেনৰ নিচিনা ঘৰ গুণা হৈ থকা দিন তেতিয়া নাছিল। বন্ধু যি নহওক, লকডাউনে বহুত কথা মনত পেলাইছে বন্ধু। সেই হাফ পেণ্টত ৰছীডাল মেৰে লৈ, বস্তাটো আৰু বাকাচটো লৈ দাউৰি দাউৰি স্কুলক যাৱা। স্কুলৰ পৰাই মনে মনে আম পাৰবে যায়, মদন মাষ্টাৰে কুবেই পিঠি বহাল কৰা চব মনত পৰছে আজি। মাজতে শুনলো মদন মাষ্টাৰ বোলে নাই, ঢুকাল বোলে। স্কুলৰ চকত গ্ৰীণ মটৰ ভাজা খাৱা, 50 পইচা দি হৈ লাল বৰফটো খাৱা বহুত মনত পৰছে আজি। সময়ে পাওঁ নাছিলো বন্ধু এগিলাখান ভাববে। আজি কৰোণা হৈ লকডাউন হৈ চব মনত পৰছে। বৰি ববা যায় চেং মাছ কেতিয়া আনো, বৰকে মনত পৰছে আজি গাঁওখানক লাগি। যিয়ে হওক বন্ধু, এই লকডাউনত ভালেই হ'ল, ভালকে মনত পৰিলে গাঁৱৰ কথাগিলা। কি দিন আছিলে ভাই সিগলা, কি দিন আছিল। ইথেনৰ নিচিনা ঘৰ গুণা হৈ থকা দিন তিতেনতো নাছিল।